হা এতিয়া মজাৰ এটা গেম খেলিম ঠিক আছে গেমটো হ'ব মই ইয়াতে কি কৰিছো এটা কাম বনাইছো ঠিক আছে এই চাৰ্টৰ ভিতৰত আমাৰ কি আছে এবিসিডি কোনে কেটা আছে অকল জেড নাই হা অকল জেড নাই এতিয়া কথা হ'ল তোমালোকে মনে মনে এটা নাম ভাবিবা ঠিক আছে কি নাম ভাবিছিলে মই কৈ দিম ঠিক আছে ভাবাচোন যিকোনো এটা নাম ভাবা যিকোনো এটা নাম ভাবিলে ঠিক আছে যিটো নাম ভাবিছিলে সেই নামৰ প্ৰথম আগৰটো এই বক্সৰ এইফালৰ পৰা কিমান নম্বৰ আছে 3 আছে না 3 তাৰ পিছৰ আগৰটো কিমান নম্বৰ আছে 4 আছে তাৰ পিছৰ আগৰটো কিমান নম্বৰ আছে 3 তাৰ পিছৰ আগৰটো কিমান নম্বৰ আছে 3 আছে তাৰ পিছৰ আগৰটো কিমান নম্বৰ আছে 3 আছে না এতিয়া কথা হ'ল তোমালোকে যিটো নাম ভাবিছিলা এই ফালৰ পৰা কিমান নম্বৰ আছে এই ফালৰ পৰা কিমান নম্বৰ আছে ঠিক আছে হ্যাঁ কোৱা 3 নম্বৰ হ্যাঁ 1 2 3 ঠিক আছে তাৰ পিছৰ আগৰটো কিমান নম্বৰ আছে তাৰ পিছৰ আগৰটো কিমান নম্বৰ আছে 5 আছে হ্যাঁ তাৰ পিছৰ আগৰটো কিমান নম্বৰ আছে 5 তাৰ পিছৰ আগৰটো কিমান নম্বৰ আছে 3 আছে এতিয়া কথা হ'ল তোমালোকে ভাবিছিলে আর তাৰ পিছত আছে ই তাৰ পিছত আছে এন তাৰ পিছত আছে এ লুনা ঠিক আছে নাই লুনা বলছিলে নাই এতিয়া কথা হ'ল মই লুনা নাম কেনেকৈ উলিয়াম জানা ইচ্ছা আছে হ্যাঁ জানা ইচ্ছা আছে ঠিক আছে মই কৈ দিম প্রথমে দেখা তোমালোকে প্রথমে কি ভাবিছিলে আর ভাবিছিলে আর ভাবিছিলে কিমান নম্বৰ আছে আসলে আমাৰ ইয়াতে কিমান নম্বৰ আছে নাম্বার 1 এফালৰ পৰা 3 নম্বৰ আছে 3 নম্বৰ আছে এফালৰ পৰা কিমান নম্বৰ আছে 2 নম্বৰ আছে এতিয়া কথা হ'ল কেনেকৈ মিলিব লাগিব চা এইফালৰ পৰা এই যে আর এইফালৰ পৰা আর কিন্তু আর দেখা আৰু কোনো ঘৰৰ ভিতৰতে নাই তাৰমানে দুইটা ফালৰ পৰা আর থাকিব লাগিব এটা ঘৰত আছে নাই আর আছে ঠিক আছে তাৰ পিছত আছে কি আমাৰ তাৰপিছত আছে কিউ 2 নম্বৰতে কিউ আছে এইফালে কিউ আছে এইফালে কিউ আছে সব কি আছে মিছনা নাই এইফালে সোয়া এইফালৰ পৰা হিসাব কৰি আহিলে কিউ আছে এইফালৰ পৰা গলে কিউ আছে হ্যাঁ আছে না নাই কিন্তু কিউ দুটা আৰু কোনো ঘৰৰ ভিতৰত কিউ নাই আছে নাই এইফালৰ পৰা গলে কিউ কম এইফালৰ পৰা গলে কিউ কম মিলিব লাগে তাৰপিছত আছে কি আমাৰ 3 নম্বৰ আছে এন 3 নম্বৰ আছে এন এইফালে সোয়া 3 নম্বৰ এন আছে এইফালে 3 নম্বৰতে এন আছে ইয়াত আৰু কোনো ঘৰৰ ভিতৰত আছে নাই তাৰপিছত কি আছে আমাৰ এ 4 নম্বৰ হ্যাঁ 4 নম্বৰটো আছে সব এইফালে 4 লিখছো 4 ইয়াতো কি আছে এইফালৰ পৰা হিসাব কৰিলে কি আছে ঠিক আছে সম্পলা হ্যাঁ এই কিন্তু আৰু কোনো ঘৰৰ ভিতৰত নাই আছে হ্যাঁ বুঝলে হ্যাঁ তোমালোকে নিজে এই কৰিব লাগিব এবাৰ মানে এনেকুৱা জ্ঞান থাকিলে তোমালোকে নিজৰ বুদ্ধিটো কি হয় চলা বুদ্ধি বাঢ়ে ঠিক আছে হ্যাঁ নিজের ঘরের ভিতরে নিজে নিজে ট্রাই করবে